আজি শিকো আমি জন্ম তাৰিখ খবৰা কেনেকৈ বয়স উলিয়াব লাগে। অতি সহজ উপায়েৰে আজি বয়সটো উলিয়াওঁচোন। জন্ম তাৰিখ উলিয়াবলৈ হ'লে প্ৰথমে আমি কোন তাৰিখলৈকে উলিয়াব লাগিব সেই তাৰিখটো সদায় পাতি ল'ম আৰু জন্ম তাৰিখটো তাৰ তলত লিখি আমি বিয়োগ কৰিম। জন্ম তাৰিখটো ধৰি লওক উলিয়াবলৈ হ'লে প্ৰথমে দিন, মাহ আৰু বছৰটো লিখিম। গোটেই বছৰটোৱে লিখিম আৰু যোন তাৰিখলৈকে উলিয়াব লাগে সেইটো আমি দিন, মাহ আৰু গোটেই বছৰটো ধৰি লওক 2022 চনলৈকে উলিয়াব লাগে, তেনেহ'লে 2022 লিখিম। এতিয়া ধৰক আমি তাৰিখ এটা লৈছোঁ 12 দিন 12 মাহ 2021 চন। এইটো তাৰিখলৈকে আমাৰ বয়সটো উলিয়াব লাগে। জন্ম তাৰিখ ধৰি লওক 10 দিন 5 মাহ 2000 চন। এতিয়া আমি একদম সহজতে খালি বিয়োগ কৰি দিলে হ'ল। এই ওপৰৰ পৰা তলৰটো বিয়োগ কৰিব লাগে। 12 পৰা 10 গ'ল থাকিল 2, 12 পৰা 5 গ'ল থাকিল 7, 1 পৰা 0 গ'ল 1, 2 পৰা 0 গ'ল 2, বাকীকেইটাতো আমাৰ 0। এতিয়া আমি যদি চাওঁ 2 দিন 7 মাহ আৰু 21 বছৰ, আৰু যদি লিখোঁ 2টো হ'ল দিন 7 মাহ 21টো হ'ল বছৰ। এতিয়া 21 বছৰ 7 মাহ 2 দিন, এইটোৱে হ'ল আচল বয়স। আজি আপোনালোকৰ অতি সহজে কেনেকৈ উলিয়াব পাৰে এইটোকে দেখালোঁ। এইটো পিছত যদি মাহ আৰু দিনবিলাক বেছি, মাহ আৰু দিন যদি ডাঙৰ হয় কেনেকৈ উলিয়াব লাগে তাক আমি শিকিম।